হয় চাওক যে গুৱাহাটী মহানগৰীত সেই একেই পৰিৱেশ, সেই একেই পৰিস্থিতি, সেই একেই হাহাকাৰ, কিন্তু ইয়াৰ সমাধান আচলতে ক'ত? কালি কি ধৰণৰ অভাৱনীয় পৰিস্থিতি, কি বিভীষিকাময় পৰিস্থিতি গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত, যি গুৱাহাটীক লৈ আমি অভিজাত গুৱাহাটী, স্মাৰ্ট গুৱাহাটী এনেধৰণে চৰকাৰ প্ৰশাসনে বিভিন্ন সময়ত তেওঁলোকে ঢাক ঢোল বজাই থাকে, আৰু তেনে সময়তে গুৱাহাটীৰ সকলো অভিজাত ধূলিসাৎ কৰি যি ধৰণে পৰিস্থিতি গুৱাহাটী মহানগৰীত উদ্ভৱ হয়, সেই পৰিৱেশ এতিয়া নতুন নহয়। পানী নোহোৱা জাগা আচলতে এতিয়া ঠাই কোন বিচাৰি পাব, সেয়াহে এতিয়া নতুন কথা। এতিয়া আমি যদি ৰুক্মিণীগাঁৱৰ কথা কওঁ, নিশ্চিতভাৱে ৰুক্মিণীগাঁৱৰ পৰিৱেশ নতুন নহয়, কিন্তু ইয়াৰ যিসকল লোক আছে এই মুহূৰ্তত দেখিব ইয়াত যি ধৰণে পানী, এই পানী এতিয়া তেওঁলোকে গুৱাহাটী পৌৰ নিগমে সিঁচাৰ তেওঁলোকে ব্যৱস্থা কৰিছে, কিন্তু পানী সিঁচাৰ পৰা পানী ক'ত পৰিছে, আকৌ সেই পানী কলৈকে গৈছে, সেই বিষয়সমূহ কিন্তু কোনো ধৰণৰ পৰিকল্পিতভাৱে কৰা বিষয় নহয়, যাৰ বাবে এই যি অভাৱনীয় পৰিস্থিতি, এই অভাৱনীয় পৰিস্থিতিৰ আচলতে পৰিৱৰ্তন নাই। এতিয়া কালি আমি যদি সেই নেশ্যনেল হাইৱেৰ কথা কওঁ, জালুকবাৰীৰ পৰা খানাপাৰালৈ যোৱা যি পথত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বিশেষকৈ যিসমূহ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিসমূহ বাহন, বিশেষকৈ হাস্পতাললৈ, কাৰণ সেই স্থানত কেইবাখনো হাস্পতাল যিহেতু আছে, গতিকে হাস্পতাললৈ যিসকল ৰোগী অনা নিয়া কৰিবলগীয়া হয়, সেইসকল লোকৰ কি অৱস্থা হৈছে সেই কথা আমি বাৰম্বাৰ দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীত, কিন্তু চৰকাৰ প্ৰশাসনে এইবোৰ বিষয় দেখিও আচলতে তেওঁলোকৰ নেদেখা, কাৰণ তেওঁলোকে যিসমূহ এই বিষয়সমূহক লৈ যিসমূহ উত্তৰ দিয়ে, আচলতে যিসমূহ মন্তব্য কৰে, সেই মন্তব্যই সকলোকে হতচকিত কৰে। আমি এটা কথা বাৰ বাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰী সাগৰ হৈ পৰে, গুৱাহাটী মহানগৰী বিভীষিকাময় পৰিস্থিতিৰ আচলতে কোনো নেদেখা নহয়, কিন্তু তেনে সময়ত যদি এই বিষয়সমূহৰ সমাধানৰ আপুনি উত্তৰ বিচাৰে চৰকাৰ প্ৰশাসনৰ হাতত, তেওঁলোকে কয় যে পানী সংবাদ মাধ্যমে বাতৰিত সৃষ্টি কৰাহে আচলতে পৰিৱেশ। গতিকে এতিয়া চৰকাৰ প্ৰশাসনে দেখিও তেওঁলোকে নেদেখে, তেওঁলোকৰ গা নলৰে, গুৱাহাটী মহানগৰীখন অপৰিকল্পিতভাৱে তেওঁলোকে অৱস্থিত বুলি কয়, গতিকে তেওঁলোকৰ সুপৰিকল্পনা নাই। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণে এক্সপাৰ্টৰ তেওঁলোকে কথা কৈছে, বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰ কথা কৈছে, কিমান কি আহিলে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত, কিন্তু আজিলৈ সেই সমস্যা সমাধান নহ'ল। এতিয়া বতৰ আজিও তেনেকুৱাই, গতিকে গুৱাহাটী মহানগৰীত এতিয়া বতৰ বেয়া কৰি আহিলেই মহানগৰবাসীৰ বুকু কঁপি উঠে, আৰু যিসকল লোক দৈনিক ইয়ালৈ অন্য প্ৰান্তৰ পৰা অহা যোৱা কৰে, তেওঁলোক ইয়াত আবদ্ধ হ'বলগীয়া হয়। গুৱাহাটী মহানগৰৰ যি অৱস্থা, সেই অৱস্থাৰ বাৰু পৰিৱৰ্তন নায়েই, কিন্তু যিসকল লোক গুৱাহাটীলৈ আহে তেওঁলোকৰ অৱস্থা কি হয়, ইয়াত আহি কি ধৰণে আবদ্ধ হ'বলগীয়া হয়। এতিয়া যদি আমি ইয়াৰ লোকৰ কথা কওঁ, নিশ্চিতভাৱে ইয়াত কোনো লোক নাই, কাৰণ কোন লোক আহিব পানীৰ, ইয়াত ৩-৪খনমান গুৱাহাটী পৌৰ নিগমৰ বাহন, তেওঁলোকে পানী সিঁচা বাহন লগাই থৈছে, কালিও আমি এনে পৰিৱেশে দেখিছিলোঁ, কিন্তু এতিয়া কালি এজন দুজন লোক এই নাৱেৰে, যিখন ৰবৰ বোট, সেই ৰবৰ বোটেৰে এই ৰুক্মিণীগাঁৱৰ পথেৰে তেওঁলোকে পাৰ হৈ আহিছিল, কিন্তু আজি সকলো ঘৰতেই তেওঁলোকে বন্দী হৈ আছে, সকলো জলবন্দী, কাৰণ কালিতকৈ আজিৰ যিটো পানীৰ অৱস্থা সেয়া বিষম, গতিকে কোনো লোক ওলাই আহিব পৰা নাই। স্কুললৈ যিসকল ছাত্ৰ ছাত্ৰী যায়, কালি আমি কিছু ছাত্ৰ ছাত্ৰী পাইছিলোঁ, কিন্তু আজি নাই। এতিয়া এই পথছোৱাত যিসমূহ ঘৰ আছে বা যিসমূহ বাসগৃহ আছে, তেওঁলোকৰ ভিতৰৰ পাৰ্কিং পৰ্যন্ত, তেওঁলোকৰ ঘৰৰ এককাল এবুকু পৰ্যন্ত পানী, গতিকে এই পানীৰ মাজতে এতিয়া তেওঁলোকে আবদ্ধ হ'বলগীয়া হৈছে। নিশ্চিতভাৱে ইয়াত যিসকল লোক আবদ্ধ হৈ আছে, তেওঁলোকৰ মাজত ৰোগী থাকিব, তেওঁলোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বা অত্যাৱশ্যকীয় ছাৰ্ভিচ বিচৰা বিভিন্ন ধৰণৰ লোক থাকিব, কিন্তু তেওঁলোকে ওলাই আহিব কেনেকুৱা? আমি যদি বিগত সময়ৰ ৰুক্মিণীগাঁৱৰ পানীৰ অৱস্থাৰ কথা কওঁ, তেন্তে এই স্থানলৈ বিভাগীয় মন্ত্ৰীগৰাকী জয়ন্ত মল্ল বৰুৱা পৰিদৰ্শন কৰিবলৈ আহিছিল, কিন্তু এতিয়া তেওঁ দূৰৰ পৰাই যিহেতু গুৱাহাটী মহানগৰবাসীক সাৱধান হৈ থাকিবলৈ কৈছে যে এইকেইটা দিন পানী হ'ব, গতিকে মানুহ ঘৰতে আবদ্ধ হৈ থাকক, কিন্তু এয়াই যদি আচলতে পানীৰ পৰা পৰিত্ৰাণ পৰাৰ উপায়, তেন্তে গুৱাহাটী মহানগৰীত মানুহ ওলাব কোনফালৰ পৰা? এতিয়া আমি কৈছোঁ যে এই যিকেইখন বাহন ইয়াত পানী সিঁচাৰ বাবে লগাই থৈ দিছে, এই বাহনৰ পানীসমূহ সিঁচি তেওঁলোকে ক'ত পেলাইছে? কাৰণ যিসমূহ নালাত তেওঁলোকে পানীসমূহ পেলোৱাৰ ব্যৱস্থা কৰিছে, সেই পানীসমূহ আকৌ আহি ক'ত পৰিছে, এনেধৰণৰ ব্যৱস্থাসমূহৰ তেওঁলোকে কি পৰিকল্পনা কৰিছিল, সেই বিষয়সমূহ কিন্তু যথেষ্টভাৱে গুৰুত্বপূৰ্ণ। এতিয়া গুৱাহাটী মহানগৰীত পানীৰ বাবে হাহাকাৰ পৰিস্থিতি ক'ত নাই? অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, চানমাৰী, এইবোৰ পুৰণা অঞ্চল। এতিয়া যিবোৰ অঞ্চলত কোনো কাহানিতে পানী নহৈছিলে, কোনো কাহানিতে গুৱাহাটী মহানগৰবাসীয়ে কৃত্ৰিম বানপানীৰ সমস্যা তেওঁলোকে পোৱা নাছিলে, সেইবোৰ অঞ্চলতো এতিয়া
আন প্ৰান্ততকৈ ভয়াৱহ পৰিস্থিতি এতিয়া কালিৰ যিটো নেশ্যনেল হাইৱেৰ কি অৱস্থা জালুকবাৰীৰ পৰা খানাপাৰালৈ কি অৱস্থা গুৱাহাটী মহানগৰীৰ ভিতৰৰ যিসমূহ পথ উপপথ সেইবোৰৰ কথা আমি নকলোৱেই বা ৰুক্মিণীগাঁৱৰ পৰিৱেশ আমি দেখুৱাই আছোঁ হাতীগাঁৱৰ পৰিৱেশ সেই একেই পৰিৱেশ অনিল নগৰ ৰবীন্দ্ৰ নগৰৰ পৰিৱেশ একেই চান্দমাৰীৰ পৰিৱেশ একেই চান্দমাৰীৰ সেই পানী সৃষ্টি হোৱাৰ পিছত কৃত্ৰিম বানপানীৰ পিছত বিদ্যুৎস্পৃষ্ট হৈ লোকৰ মৃত্যু নালাত পৰি শিশুৰ মৃত্যু হোৱাৰ ঘটনা পূৰ্বতেও হৈ গৈছে তাৰ পিছতো এই পৰিস্থিতিৰ সমাধান যে নাই সেয়াহে আচলতে ডাঙৰ বিষয় আপোনালোকে ইয়াতে আছে নেকি মিউনিচিপালিটি কেতিয়াৰ পৰা আমি ৰাতিপুৱা 6টাৰ পৰা আহিছোঁ পানী যিখিনি পানী আপোনালোকে সিঁচিছে সেই পানীখিনি ক'ত গৈ পৰিছে সেই পানী বাইদেউ এই নদীটোত যাই পৰিছে নদীত এইটো নদীত আপোনালোকক কি কৈছে আজি গোটেই দিনটো পানী হয় আজি গোটেই দিনটো মাৰি যদি পানী আকৌ আহে তেন্তে আকৌতো পানী সিঁচা পানীটো আকৌ ভৰিব সিঁচি পানী আহিলে বাৰু সিঁচি থাকিম আমি সিঁচি এওঁলোক হৈছে গুৱাহাটী পৌৰ নিগমৰ লোক তেওঁলোকক দিন জোৰা এনেধৰণে পানী সিঁচাৰ কাৰণে ইয়াত নিয়োজিত কৰিছে যাতে তেওঁলোকে ইয়াৰ ৰুক্মিণীগাঁৱৰ পানী সিঁচি শেষ কৰিব পাৰে কিন্তু এয়া নমুনা আচলতে কাৰণ নমুনা বুলি এইকাৰণেই কৈছোঁ কাৰণ ৰুক্মিণীগাঁৱৰ আজি বা কালি হোৱা পানী নহয় এয়া বছৰ বছৰ ধৰি তেওঁলোকে বিভিন্ন প্ৰতিবাদ কৰিলে ৰুক্মিণীগাঁৱৰ এই পথৰ গছ কাটি শেষ কৰা হ'ল যে ইয়াত নতুনকৈ উৰণ সেতু নিৰ্মাণ হ'ল ইয়াৰ যিসকল লোক আছিলে তেওঁলোকে ভাবিছিলে যে উৰণ সেতু নিৰ্মাণৰ পিছত যান জঁট কমাৰ উপৰিও ইয়াৰ যিসমূহ পানীৰ সমস্যা আছিলে সেই পানীৰ সমস্যাও দূৰ হ'ব বুলি তেওঁলোকে আশা কৰিছিলে কিন্তু সেই আশা আচলতে গুৱাহাটী মহানগৰবাসীয়ে তেওঁলোকে মনত কিছু আশাহে কৰিব পাৰে কিন্তু এই যিটো সমস্যা এই সমস্যা সমাধানৰ আশা কিন্তু চৰকাৰ প্ৰশাসনৰ পৰা কৰিব নোৱাৰে কাৰণ তেওঁলোকে কামৰ নমুনা দেখুৱাইছে গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ উপপথসমূহত যিসমূহ ৰাস্তা মেৰামতি হয় পথৰ মেৰামতিৰ কি নিম্ন পৰ্যায়ৰ সেয়া হাইৱে হওক বা গুৱাহাটী মহানগৰীৰ ভিতৰৰ যিসমূহ পথ উপপথেই হওক সেই পথ উপপথ পানী হোৱাৰ পিছত পানীয়ে যিধৰণে পথৰ যি অংশ দকৈ খান্দি যিধৰণে পুখুৰীৰ সৃষ্টি কৰে সেই পুখুৰী বা গাঁতত পৰি বিভিন্ন ধৰণৰ লোক আঘাতপ্ৰাপ্ত হয় তাত লোকৰ পৰি মৃত্যু হোৱা ঘটনা গুৱাহাটী মহানগৰীত নোহোৱা নহয় এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত ঘটি গৈছে গতিকে এতিয়া এই ঘটনাসমূহ নতুন নহয় পৰিস্থিতি নতুন নহয় গুৱাহাটী মহানগৰবাসীৰ হাহাকাৰ নতুন নহয় কিন্তু এতিয়া নতুনভাৱে তেওঁলোকে কি ধৰণে পৰিকল্পনা কৰিব গুৱাহাটী মহানগৰীখনত সেইটোৱে এতিয়া ডাঙৰ বিষয় কাৰণ তেওঁলোকে কয় চৰকাৰ প্ৰশাসনে কয় যে সংবাদ মাধ্যমে সৃষ্টি কৰা পানী গতিকে সংবাদ মাধ্যমে সৃষ্টি কৰা পানী বুলি তেওঁলোকে বাৰম্বাৰ এই ধৰণৰ বিষয়সমূহ সংবাদ মাধ্যমৰ ওপৰত জাপি দিয়ে এতিয়া এই দৃশ্য চাওক যে ৰাইজ আজি ওলাই আহিব পৰা নাই আবদ্ধ হৈ আছে আমি এই পথত যদি এতিয়া ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ কথা সুধিবলৈ যাওঁ কাৰণ কোনো লোক নাই যিসকল লোক ইয়াত পানী সিঁচিবৰ কাৰণে নিয়োজিত হৈ আছে দুই এজন তেওঁলোকে বাহন মিউনিচিপালিটিৰ বাহন লগাই তেওঁলোকে ৰৈ আছে কাৰণ বতৰো যিহেতু সিমান ভাল নহয় যে আকৌ বৰষুণ হোৱাৰ সম্ভাৱনা গতিকে গুৱাহাটী মহানগৰবাসীক কোৱা হৈছে যে আপোনালোকে ঘৰতে আবদ্ধ হৈ থাকক আপোনালোকে ওলাই আহিব নালাগে আপোনালোকে দৈনিক উপাৰ্জন কৰিব নালাগে এনেধৰণে এতিয়া চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ কিন্তু যিসকল লোকে দৈনিক গুৱাহাটী মহানগৰীত তেওঁলোকে উপাৰ্জন কৰি নিজৰ পেট তেওঁলোকে চলাইছে বা তেওঁলোকে পৰিয়াল চলাইছে সেই লোকসকলৰ অৱস্থা কি হৈছে কাৰণ যিসকলে এই পানীৰ মাজত আবদ্ধ হৈ আছে যিসমূহ ঘৰ এই মুহূৰ্তত আমি যদি কওঁ পাৰ্কিঙত এই যিটো অট্টালিকা এই পূৰ্বতেও আমি এই অট্টালিকাৰ ভিতৰৰ পৰা পৰিৱেশ গুৱাহাটী মহানগৰী ৰুক্মিণীগাঁৱৰ পৰা দেখুৱাইছোঁ এতিয়াও চাওক যে যিসকল লোক পানীৰে আহিব পৰা নাই যিসকল ওপৰত আছে এই ঘৰটোত তেওঁলোক ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে তেওঁলোকৰ বাহন ৰখাৰ যি পাৰ্কিং সেই পাৰ্কিঙত এতিয়া এককাল পৰ্যন্ত পানী গতিকে এনেধৰণে এতিয়া লোকসকল আবদ্ধ হৈ থাকিবলগীয়া হৈছে ইয়াত যিখিনি ব্যৱসায় প্ৰতিষ্ঠান তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানখিনিয়ে তেওঁলোকে কিছু ওখ কৰি তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ বিগত সময়ত তেওঁলোকে ঠিক ঠাক কৰিছিল যদিও পথত যিধৰণে আচলতে পানী হয় তাৰ কাৰণে তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানসমূহো খুলিব নোৱাৰে গতিকে এনেধৰণে এতিয়া পৰিৱেশ গুৱাহাটী মহানগৰীত চলিছে এতিয়া আকৌ যদি এজাক দিনৰ ভাগত বৰষুণ আহে তেন্তে পৰিৱেশ আৰু কি ধৰণে ভয়ানক হ'ব আপুনি নিশ্চিতভাৱে এই পৰিৱেশ দেখিলেই বুজি পাব